হেল্ল' এভৰিৱান, তো কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালেই আছা। কৰোণাৰ সময় ঘৰতে থাকা আৰু সুৰক্ষিত থাকা। তোমালোকেতো থাম্বনেইলত দেখি আহিছা মই আজি কিহৰ বিষয়ে ভিডিঅ' বনাব গৈ আছো। আজি মই বনাব গৈ আছো সেইসকল ল'ৰা ছোৱালীসকলৰ বাবে যিসকলে এইচএছ ফাৰ্ষ্ট ইয়েৰত ছায়েন্সত ল'ম বুলি ভাবিছে। অকল ছায়েন্সত ল'লেই নহয়, আছামিজ মিডিয়ামত। কাৰণ ইংলিছ মিডিয়ামৰ কিতাপ বা ৰেফাৰেঞ্চ সকলোতে পোৱা যায়, কিন্তু আছামিজ মিডিয়ামৰ কিতাপ বা ৰেফাৰেঞ্চ বিচাৰি ফুৰিব লগা হয়। বলক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। চোৱা, তোমালোকে ইংলিছ আৰু আছামিজ বা বেংগলী বা অলটি দুটা মেইন ছাবজেক্ট থাকে। তাৰ বাহিৰে তোমালোকে ফিজিক্স, কেমেষ্ট্ৰি, মেথছ, বায়'লজি প্ৰায়ভাগ ল'ৰা ছোৱালী সেইটোৱে লয়। মই তাৰ বিষয়ে ক'ব গৈ আছোঁ। ফিজিক্সৰ ক্ষেত্ৰত তোমালোকৰ অসমীয়া ৰেফাৰেঞ্চ হ'ল এইখন অমূল্য চৌধুৰী, পদাৰ্থ বিজ্ঞানৰ প্ৰাথমিক পদাৰ্থ বিজ্ঞান বীণা লাইব্ৰেৰীৰ অমূল্য চৌধুৰী। এইখন ফিজিক্সৰ তোমালোকৰ ৰেফাৰেঞ্চ। তাৰ লগতে তোমালোকে ফিজিক্সৰ বাবে এখন মডেল এনচাৰ বেংক, এইখন তোমালোকে যদি নোটছ ফ'ল' কৰোঁ বুলি ভাবা তোমালোকে এইখন ল'ব পাৰা। ঠিক সেইদৰে কেমেষ্ট্ৰিৰ বাবে অসমীয়া মিডিয়ামৰ ৰেফাৰেঞ্চ হ'ল কমলেশ চৌধুৰী আৰু ডক্টৰ সত্যেন্দ্ৰ কুমাৰ চৌধুৰীৰ এইখন ৰেফাৰেঞ্চ। এইখন তোমালোকে চাই লোৱা। আৰু কেমেষ্ট্ৰিৰো যদি তোমালোকে নোটছ ফ'ল' কৰোঁ বুলি ভাবা তেতিয়া এইখন ৰসায়ন বিজ্ঞান সহায়িকা, যিখন তোমালোকৰ লিখিছে দীপ কুমাৰ দাসে, সেইখন ব্যৱহাৰ কৰিব পাৰা। আৰু এতিয়া আহোঁ গণিতৰ বিষয়লৈ। গণিতৰ ৰেফাৰেঞ্চ আৰ ডি শৰ্মা তোমালোকে ইউজ কৰিব পাৰা, কাৰণ গণিতত ইংলিছ আছামিজ কোনো কথা নাই। ঠিক সেইদৰে যদি নোটছ ফ'ল' কৰোঁ বুলি ভাবা তেতিয়া এই উচ্চ মাধ্যমিক গণিত সহায়িকাখন তোমালোকে ব্যৱহাৰ কৰিব পাৰা। ঠিক সেইদৰে বায়'লজিৰ কথা যদি আহোঁ, বায়'লজিত তোমালোকে এইখন ল'ব পাৰা, এনচাৰ বেংক, এইচএছ ফাৰ্ষ্ট ইয়েৰ, জীৱ বিজ্ঞান। এই সকলোবোৰ অসমীয়াতে উপলব্ধ। আৰু তোমালোকে তোমালোকৰ সুবিধাৰ বাবে আগৰ ইয়াৰ প্ৰশ্নবোৰ যে থাকে তাৰ বাবে তোমালোকে এইখন কুৱেশ্যন বেংক কিনি ল'ব পাৰা। ইয়াত অসমীয়া ইংলিছ দুয়োটাই উপলব্ধ। এতিয়া আহোঁ NCERT কিতাপকেইখনৰ কথা কওঁ। পদাৰ্থ বিজ্ঞানৰ দুটা ভাগ থাকে, ঠিক সেইদৰে ৰাসায়ন বিজ্ঞানৰ দুটা ভাগ থাকে। এই দুখন হ'ল ৰাসায়ন বিজ্ঞানৰ দুটা ভাগ। অ'কে, বুজি পাইছাতো? আৰু এইখন হ'ল জীৱ বিজ্ঞানৰ NCERT কিতাপ আৰু এইখন হ'ল গণিতৰ NCERT কিতাপ। মোৰ হাতত ষ্টেটিষ্টিকৰ নাই, তোমালোকে বেয়া নাপাবা। ষ্টেটিষ্টিকৰ বিষয়ে মই ইমান ভালদৰে নাজানো। ভিডিঅ'টো যদি ভাল লাগিল তেন্তে ভিডিঅ'টো লাইক, শ্বেয়াৰ আৰু চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰি দিবা আৰু কমেণ্টটো কৰিবা। যদি বেকগ্ৰাউণ্ডৰ পৰা কিবা চাউণ্ড আহি আছে তেন্তে মই দুখিত, মোক ক্ষমা কৰি দিবা। আৰু মোৰ আহিবলগীয়া ভিডিঅ'টো পাবৰ বাবে তোমালোকে ছাবস্ক্ৰাইবৰ বাটনৰ কাষতে যে থাকে বেল আইকনটো, মানে অসমীয়াত যিটো টিলিঙা বুলি কয়, সেইটো টিপি থৈ দিবা, যাতে অহাৰ লগে লগে ভিডিঅ'টো তোমালোকে চাব পাৰা। ধন্যবাদ।